নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'টি হৈছে পনীৰ ৰেচিপি। পনীৰ বহুত লোকে পনীৰ বনায়, কিন্তু পনীৰৰ গাখীৰখিনি কিছুমানৰ ফাটি নুঠে বা পনীৰ বহুত সময় লাগে বনাবলৈ। আজি মই যোনটো দেখুৱাম সেইটো বহুত সহজ আৰু কম সময়তে পনীৰ তৈয়াৰ হৈ যাব আৰু বহুত ধুনীয়াকৈ হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পনীৰ বনাব লাগিব ফিটকেৰি আৰু গাখীৰ। ফিটকেৰিটো দিলে গাখীৰখিনি সোনকালে ফাটিব, তাৰ কাৰণে মই ফিটকেৰি লৈছোঁ। এতিয়া এটা পাত্ৰত মই গাখীৰখিনি ঢালি ল'ম। গাখীৰ মই 1 লিটাৰ ওচৰা-ওচৰি লৈছোঁ। আপোনাক যদি বেছিকৈ লাগে আপুনি আপোনাৰ অনুমানত লৈ ল'ব পাৰিব। এতিয়া গাখীৰখিনি উতলাকৈ গৰম কৰিব লাগিব, তাৰ কাৰণে মই গেছটো অন কৰি দিছোঁ। এতিয়া গাখীৰখিনি মই অলপ ঢাকি দিম, কাৰণ গাখীৰখিনি হ'বলৈ অলপ টাইম লাগিব, তাৰ কাৰণে ঢাকি দিলে সোনকালে হ'ব। এতিয়া ঢাকি দিছোঁ অলপ টাইম। উতলি নোযোৱালৈকে মই এটা চৰিয়া আৰু এখন চালনী আৰু বগা চফা কাপোৰ লৈ লৈছোঁ, কাৰণ এই কাপোৰখনত কণীখিনি বান্ধি ল'ব লাগিব, তাৰ কাৰণে এইখিনি লৈ লৈছোঁ। এতিয়া গাখীৰখিনি উতলিব ধৰিছে লাহে লাহে। এতিয়া মই ফিটকেৰিটো দি দিম। ফিটকেৰিটো বহুত বেছি দিলেও টেঙা হৈ যাব, তাৰ কাৰণে বহুত বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। গাখীৰখিনি ফাটিবলৈ ধৰিছে। খুব সোনকালে পনীৰৰ গাখীৰখিনি ফাটি যাব। ফাটিব ধৰিছে। যেতিয়ালৈকে সেউজীয়া পানী নোলায় তেতিয়ালৈকে উতলাই থাকিব লাগিব। এতিয়া সেউজীয়া পানী ওলাই গ'ল। এতিয়া মই কাপোৰখনৰ ওপৰত এইখিনি ঢালি দিম। চানাখিনি আৰু পানীখিনি ধুনীয়াকৈ বেলেগ হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা পানী দি পেলাই ওপৰত ধুই দিব লাগিব, কাৰণ ইয়াৰ টেঙাখিনি অকণমান ফিটকেৰি টেঙাখিনি অকণমান থাকি যায়, তাৰ কাৰণে ধুই দিলে গুচি যাব। এতিয়া মই লগালগ কাপোৰখনেদি টানকৈ বান্ধি দিম। টানকৈ বান্ধি ইয়াৰ পানীখিনি উলিয়াই দিব লাগিব। তাৰপাছত এইখিনি এতিয়া 5-6 ঘণ্টা এনেদৰে বান্ধি পেলাই থৈ দিব লাগিব। যিমান সময় আপুনি বান্ধি পেলাই এনেকৈ থ'ব, সিমানেই পনীৰখিনি টান হ'ব আৰু ধুনীয়া হ'ব। মই বেছি সময় থোৱা নাই, তাৰ কাৰণে অলপ হেৰি হৈ গৈছে, খহটা নিচিনা হৈ গৈছে। চাব পাৰে ইয়াৰ পনীৰ কিমান টান আৰু কিমান ধুনীয়া হৈছে। ঘৰত বনোৱা পনীৰৰ সোৱাদেই বেলেগ। এয়া চাওক, কাটি লৈছোঁ মই এতিয়া বনাবলৈ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নতুন নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহি থাকিম, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।